নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ 2021 আৰু 22 বৰ্ষৰ কেইটামান কাৰেণ্ট এফেয়াৰ্ছ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মনীষী উপবনৰ উন্মোচন কোনে কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে সৰ্বানন্দ সোণোৱাল। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন নগৰক স্বচ্ছ সৰ্বেক্ষণ 2022 বঁটা প্ৰদান কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে যোৰহাট। 3 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যু কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 2021 চনৰ 12 মে'ত। 4 নম্বৰ প্ৰশ্নটো হৈছে অৰ্জুন বঁটা লাভ কৰা অসমৰ 5ম গৰাকী খেলুৱৈ কোন? আৰু ইয়াৰ উত্তৰটো হৈছে লভলীনা বৰগোহাঞি। 5 নম্বৰ প্ৰশ্নটো হৈছে 2020 চনৰ নটসূৰ্য ফণী-শৰ্মা বঁটা লাভ কৰা ব্যক্তি দুজন কোন? আৰু ইয়াৰ উত্তৰটো হৈছে ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱা। 6 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ ভূপেন হাজৰিকা সমন্বয় বঁটা কোনে লাভ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে যতীন গোস্বামী। 7 নম্বৰ প্ৰশ্ন বৰ্তমান অসম বিধান সভাৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰ হৈছে বিশ্বজিৎ দৈমাৰী। 8 নম্বৰ প্ৰশ্ন হৈছে শেহতীয়াকৈ কোনখন মহানগৰত ভাৰতৰ ভিতৰতে দীৰ্ঘতম ৰ'পৱে উদ্বোধন কৰা হৈছিল যিয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগ কৰিছে? ইয়াৰ উত্তৰ হৈছে গুৱাহাটী। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনটো মন্দিৰক খাজুৰাহো বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে মদন কামদেৱ মন্দিৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰ নাম কি? উত্তৰটো হৈছে অজন্তা নেওগ। 11 নম্বৰ প্ৰশ্নটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? উত্তৰটো হৈছে 422.00 বৰ্গ কিলোমিটাৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত অসমৰ কোনখন ৰাজ্যৰ লগত যোগ হৈছে? ৰাজস্থান। 13 নম্বৰ প্ৰশ্নটো হৈছে দিহিং পাটকাই অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 9 জুন 2021। 14 নম্বৰ প্ৰশ্নটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? উত্তৰটো হৈছে সোণালী বান্দৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে অসম লোকসেৱা আয়োগৰ বৰ্তমান অধ্যক্ষজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰাজীৱ কুমাৰ বৰা।